তেল মাহে তেল 30 টাকা তেল মারছো প্রিমিয়াম মারছো 30 টাকা জোকা বাবা জোকা সাথে ওই মা কসম সকাল চুবে গুড মর্নিং নমস্কাৰ ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল যন্ত্র উই2 আজি নাজানো ক'ত যাম কি যাম ওলাই আইছো এতিয়া কেইটা বাজে 11টা 11:30 বাজছে আৰু ওলাই আইছো ই কলা ক'বাত যাম বুলি তাৰপিছত এই ৰ'দটো বসছি চকুটো একদম মুজি মুজা যা আছে ই কৈছে ক'বাত যাম বোলে কিবা বোলে ব্ৰিটিছৰ দিনৰ মানে আগৰ দিনৰ ঘৰ এটা আছে মানে তাতে যাই চাবা যাই মই যাই পা নাই ই যাই পাছি বোলে তাতে যাং কি হয় না কি ক তাতে যা আজি বহুত বছৰ হ'ল জানে বহুত বছৰ আগতে গৈছিলোঁ তাৰপিছত চাওঁ এতিয়া সেনেকৈ আছে নে আগতে যেনেকৈ দেখিছিলোঁ ঘৰটো বা ব্ৰিটিছৰ দিনৰ যিবোৰ বস্তু আছিল সেনেকৈ দেখা টাইপতে যদি আছে আপোনালোককো দেখাই দিম তো বলক যাই থাকোঁ ইয়াতে পুৰা পথাৰৰ মাজত আমি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আজি আধানমান ৰাস্তাত এইটো এটা লেবৰেটৰী আজি মোৰ হায়াবুছাখন লৈছোঁ ঠিকে আছে বলক 30 টাকাত তেল মাৰবা দিলোঁ তাতে আৰু মাছি প্ৰিমিয়াম তাৰ কি থাকিব আৰু তেল 100 টাকাত তেল ভৰাই কিনে গোটেই গুৱাহাটী ঘূৰি অহা মানুহ আমি আৰু 30 টাকাত তেল মাৰছোঁ তাতে আৰু মাছি প্ৰিমিয়াম আৰু এনে হয় পইচা নাই দে অলপ যাই থাকোঁ আৰু যি মাছি আৰু জকেলেকি যায় গাড়ী তাকেলেকি যাব তাতে ভিডিঅ' শেষ হ'ব আৰু অচি এটা বছৰত কিমানখিনি বস্তু চেঞ্জ হ'ব পাৰে এই এটা বছৰ আগত এই ৰাস্তাটো আছিল খালৰ দৰে একদম মস্ত খাল ৰাস্তাটোত অকল এখন ট্ৰাক ধৰাকৈ আছে মানে এখন ট্ৰাক যাব পাৰে নেক্সট মানে বহুত ৰিক্সত মানে অভাৰটেক কৰিব লাগে বা ক্ৰছ কৰিব লাগে সেনেকুৱা টাইপত আছিল আৰু এই ৰাস্তাটো দি যায় একদম চানডুবি লাষ্ট একদম ষ্টপ চানডুবি য'ত মানে পিকনিক স্পট হয় মেলা হয় ৰিচেণ্টলি আহি আছে 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে মেলা চানডুবি মেলা আমি তাতেও যাম আগতীয়াকৈ দেখাম আপোনালোকক বাট সেই 1 বছৰৰ ভিতৰত যিমানখিনি চেঞ্জ হৈছে এই ৰাস্তাটো আপোনালোকে চাই লওক বহুতখিনি চেঞ্জ আৰামছে 3-4খন ট্ৰাক যাব এই ৰাস্তাটো আগতে এখন ট্ৰাক আছিল এতিয়া একেলগে 3খন ট্ৰাক ক্ৰছ কৰি যাব পাৰে 3-4খন আৰামছে মানে এই চাওক ডাম্পাৰ আহি আছে আপোনালোকে চাই লওক ডাম্পাৰখন দেখিয়ে গম পাব যে ৰাস্তাটো কিমান ডাঙৰ হয় আপোনালোকে ডাম্পাৰখন চাই পেলাই গম পাইছে কিমান ডাঙৰ আছে তো বলক তালৈকে যাই ল'ব এই ৰ'দখনত একো নহয় মই এটা কথা হঠাৎ গাঁৱতো ঠাণ্ডা লাগে পানী খালা এই ৰ'দত ঠাণ্ডা লাগে ৰখচোন তই কালি খালা চাচা 7:30 বজাত টিভিত বহিছোঁ একেবাৰে চেৰেমনি চেক হোৱাৰ পিছত 12:30 বজাত টিভিত উঠিছোঁ আৰু মই গধূলা ওলাই গৈছোঁ এবাৰ দেখি ওলাই যাই কিনে মানে মনটো এনেকুৱা লাগি আছে বা খেলাখন কেতিয়া ষ্টাৰ্ট হ'ব এনেকুৱা লাগি আছে মানে কি হৈছে জানা কালি ইমান কষ্ট কৰি অহাৰ পিছতো খেলাখন যেতিয়া চাইছোঁ ন গাইজ মানে গাৰ পৰা এটা মানে যিমান মানে ভাগৰ আছিল কিবা আছিল চব বাহিৰ হৈ গৈছে এনেকুৱা এখন ফাইনেল মানে কালি হৈছে মানে আপোনালোকে চবেই চাইছে তথাপিও মানে কাৰ কেনেকুৱা খেলাখন সেইটো কথা নকওঁকৈ থাকিব নোৱাৰোঁ মেছি বুলি মানে কি খেলা মানে আৰ্জেণ্টিনা ফ্ৰান্স সেইটো এটা চাইড কাৰ কোন ফ্ৰেণ্ড সেইটো এটা চাইড কিন্তু ফাইনেলখন এনেকুৱা এখন ফাইনেল হৈছে কালি মানে সঁচাকৈ সেয়ে ৱৰ্ল্ড কাপ মানে বিৰাট ডাঙৰ ক'ব নোৱাৰোঁ ইমান মানে ভাল লাগিছে ফাইনেলখন হঠাতে মোৰ মাজত মোটামুটি শেষ হোৱাৰ টাইমত আৰু এই গ'লটো যে হ'লো ফ্ৰান্সৰ 2-2 যেতিয়া হ'ল যে ইফালে আৰ্জেণ্টিনা 2 হ'ল সেইফালে 2 হ'ল মানে মোৰ প্ৰেছাৰ উঠি আহিছে আৰু এইগিলা বুক চুক দিয়া হোৱা দিছে কিবা হয় এখন খেলাখন সেনে লাগি আছে মোৰ মানে একদম মোৰ তাৰমানে কিবা হৈছে এই সেনেকুৱা হ'ব লাগে আৰু লাষ্ট এই 90 মিনিট হোৱাৰ পিছত যেতিয়া 8 মিনিটটো দিছে যে এক্সট্ৰা টাইমটো সেই 8 মিনিটত যদি আৰু এটা যদি ফ্ৰান্সে গ'ল দি দিয়ে সেইখনতো হাল্লা আৰ্জেণ্টিনাই আত্ম এটা গ'ল ঘূৰা মানে সেইখানি এতিয়া মই 8 মিনিটটো কিনকে আছে তো মই জানো এই বুক চুক বিদ্যা বি আছে মোৰ বুক চুক এই গাইজ কোকাঞ্চি আজি নাজানো এই জংঘলৰ মাজে মাজে লৈ আহি আছে তাৰোপৰি এতিয়া নেটৱৰ্ক নাই জাগাটো পুৰা বেছি মানে ইফালে পাহাৰিছে ৰাস্তাটো হয় বহুত বছৰ আগতে আহিছিলোঁ না মানে এতিয়া মনত নাই এতিয়া চাব নেকি নেটৱৰ্ক নাই মই দেখাই আছোঁ ৰ'ব
মেঘালয়ত সোমাইছোঁ না সেইকাৰণে এই চাওক নেটৱৰ্ক নাই নেটৱৰ্ক চেটৱৰ্ক নাই এতিয়া বলক এই তেলখিনি এনেই পুৰাই যাই আছোঁ হয় কৰিছোঁ ঐ মই ভাবছোঁ এৰি থৈছোঁ এইবাৰ ৰাস্তা এৰি থৈছোঁ সঁচাকৈ তেল মাহে তেল হয় 30 টকাত তেল মাৰছোঁ প্ৰিমিয়াম মাৰছোঁ 30 টকাত পাপা ৰে আজি যদি তেল শেষ হয় ঠেলিয়াব লাগিব ঘৰত এই মই বান্দৰৰ গোটেই পাল দেখা পাইছে না আপোনালোকে অলপ এই এটা এইফালে আছে তই জকা চাতে কেটছি এইটো জকা পাইছে তই বান্দৰক জকা পাইছি এই ভুটীয়া জেগাৰ নিচিনা জেগা এটাক লৈছি দেখাবা আনছিল ব্ৰিটিছৰ ঘৰ এই ভুটীয়া জেগাক লৈছি আকৌ কান চাওঁ তই গিলা হা পৰিৱেশ বাদ দিয়া এটা ভয়ানক জেগাটো এটা মাৰি যদি কোনোবা কিবা কৰে মই থাকাংকে দনেৰে সি চাচোন চাওঁ এতে তো কাই ৰেষ্টুৰেণ্ট খাব আহিব এই জংঘলৰ মাজত মৰলো হয় ঘণ্টা যচোন কি ব্ৰিটিছৰ হয় দেখাই চাং বলকচোন চ' গাইজ বহুত কষ্টৰ মূৰত 1 মিনিটত ট্ৰেকিং কৰি পেলাই আমি এই জেগাটুকুৰ আহি পালোঁ য'ত আহিম বুলি কৈছিলোঁ এই জেগাটুকুৰ আৰু ইয়াক কি হৈছে দোষ এনে বহিছোঁ তো বলক ওপৰৰ ফালে যাওঁ কিনো আছে চাওঁ এবাৰ তো বলকচোন কি আছে পুৰ এইমাচোন কাঠৰ বহুত বছৰ আগৰে পুৰাণা তই আগত যাচোন মই ভিডিঅ' কৰি আছোঁ মল্লি কোনে দিছিলো তই মল্লি গৈছিলা ডাঙৰটো সদায় আগত যাব লাগে নাই তই সৰুটো আগত যাচোন ডাঙৰে যি দিয়া দেই তাকে কৰিব লাগে সেইকাৰণে ডাঙৰটো দিয়া দিছে আগত যাচোন যা মল্লি মোবাইল দি দেচোন দে কেমেৰা দি আগত যাব লাগিল যা গো ফাষ্ট নাভাঙে যা হচি যা নাভাঙে যা নাভাঙে ৰছী নহয় নাভাঙে বুলি কৈছো না সঁচাকৈ লচ্ছি বে ভাঙিয়ে পৰে নেকি ঘণ্টা ভাঙি পৰলে চেচ কিন্তু বিদ্যা মৰিম বা দৰ্জা খুলি দিছোঁ মাক কচম চক্কা উঠছো বে কেংগা তাবাৰি মৰা এনে অলপমান জাগাটো কৰা অলপমান ভুটীয়া টাইপৰ কিবা দেখলে অলপমান সেনেকুৱা যেন লাগে এই মাহ কি কৰছি এই মাহ কৰিব নালাগে ক'ত হিমাকচি আহিলে বেও ইফালে কি কিবা কিবি আছে দে গমটো পাহে আজিকালি প্ৰেমৰ কথা জোৰোণ দিয়াৰ পিছত বিয়া ভাগি যায় সাধাৰণতে কিহৰ কাৰণে চানস্লিক চেম্পুৰ কাৰণে ব্ৰেণ্ডৰ অনাৰটো ক'ব মই ইমান নাছিলোঁ 1 টকাৰ মাল আছিলোঁ ইমান ডাঙৰ হৈ গ'লোঁ মই আজি এখন বিয়া ভংগ কৰি দিলোঁ তই বিয়া কৰি চানস্লিক লৈ নাযাবি সেইটো মই শিকি লৈছোঁ অলৰেডি চানস্লিক দিব ইউজ কৰিবি তই এতিয়া মই নিজে চানস্লিক ইউজ নকৰোঁ মই চেম্পুৱে ইউজ নকৰোঁ কথা তই আৰু কি কথা কওঁ এতিয়া সেইবুলিয়ে দিব লাগিব দেচোন দে এতিয়া আমি এই ভিডিঅ' ঘৰটো ৰিভিল কৰাৰ আগতে কেইটামান আপোনালোকে চিনেমেটিক শ্বট চাই লওক এই ভিডিঅ'টো তাৰে পিছত আমি গোটেই ভিডিঅ'টো মানে ঘৰটো হওক এৰিয়াখিনিৰ হওক ডিটেইলছখিনি আপোনালোকক জনাম তো বলক কেইটামান চিনেমেটিক শ্বট চাই আপোনালোকে চিনেমেটিক শ্বট কেইটা দেখিলে আৰু এই ঘৰটো প্ৰায় 150 বছৰ ওপৰৰ আৰু এইটো ফাৰ্ম হাউচ বুলি কোৱা যায় ব্ৰিটিছৰ প্ৰায় 150 বছৰ পুৰণি আৰু ঘৰটো মানে 150 বছৰ পুৰণি হোৱাৰ পিছতো মানে ইমান ভালকৈ আছে দুই এখনত গ্লাছ নাই কিবা নাই কিন্তু মানে ইমান মানে বেয়াকে নাই বা কাঠবোৰ যদিও ভাবিছিলোঁ যে কিবা পুৰণি হৈছে যদি বেয়া হৈ গৈছে নেকি একো তেনেকুৱা নাই আৰু ইয়াৰে মই আছোঁ বৰ্তমান ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত আৰু যোনটো গ্ৰাউণ্ড ফ্ল'ৰ আছে সেইটো টাইলছ লগা আছে
তো মানে ইয়াতে যদি কোনোবাই ভালকে ঘৰটো ৰাখি আছে চাফ চিকুণ কৰি পেলাই ইমানখিনি গম নাপাওঁ বাট যদি ৰাখি আছে সঁচাকৈ ভাল কৰিছে মানে পুৰণি ঘৰটো প্ৰায় পুৰণি ঘৰৰ মানে ভালকে ৰাখি 150 বছৰৰ ওপৰৰ এইটো ঘৰটো তো এইটো বেকগ্ৰাউণ্ড পিছৰ বেকগ্ৰাউণ্ডটো এইটো আমাৰ পিছৰ বেকগ্ৰাউণ্ডটো এইটো হ'ল ঘৰৰ শেষখিনি এইখিনি শেষ আৰু ইয়াৰে মানে ঘৰটোৰ এটা ফ্ৰণ্টত এটা নদী আছে সেই নদীটোও এইবাৰ চাওক অলপ কুলচি নদী বুলি কোৱা হয় আপোনালোকক এইটো ঘৰটোত যদি কোনোবা আহিব বিচাৰে কেতিয়াবা মানে চাবৰ কাৰণে মই লিংকটো বাৰু ইয়াতে লোকেশ্যনটোৰ ঘৰটোৰ লোকেশ্যনটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম ফটোশ্বুটটো উঠোৱাৰ কাৰণে ভাল হয় ফটোশ্বুট কৰিবৰ কাৰণে ভাল হয় তো আপোনালোকে আহি যাব পাৰে তো বলক আমি এইবাৰ নদীটো চাব যাম হায়াবুছাখন খেদাম বুলি ভাবছা নেকি হায়াবুছা অফ ৰ'ড কৰিম এতিয়া কিহৰ ইয়ে ষ্টাৰ্টে বন্ধ হৈছে ক'ত নহ'লে চলিব হায়াবুছা চাল ক'ত ষ্টাৰ্ট হৈছে এতে গাছ পিকনিক খাইছে দেখোন হাও পিকনিক দেখোন মই আজি গম পালোঁ এইটো যে পিকনিক স্পট অলকচোন পিকনিক খাই আছে আমি চাই ব'লক মাংস 2 পিচ মালি মাৰিম ব'লক এইটোৱে হ'ল নদীটো খুলচি নদী তো মানে কি হ'ল নদীটোৰ কাষত আমি গ'লোঁ গৈ পেলাই মানে তাতে পিকনিক খাই আছিলে আৰু পিকনিকত মানে কি হ'ল মানুহে গান বাজনা বজাই আছিল আৰু মানে গান বাজনাটো বজাই থাকিলে গমেই পায় কপিৰাইট আহি যাব তো তাতে মানে বেছি এনেকুৱা ব্লগ বনাব নোৱাৰিলোঁ মানে ভিডিঅ' একো কৰিব নোৱাৰিলোঁ তো বাকী আপোনালোকে চাব পাৰে এইবিলাক কলগছ তামোল গছৰ এনেকুৱা খেতি কৰিছে নদীটোৰ সেইপিনেও আছিল সেইপিনে কলগছৰ আছিল ন কলগছৰ আছিল তো নদীটোৰ সেইপিনে কলগছৰ মানে খেতি আছিল আৰু এইপিনে তামোল গছ আৰু কলগছৰ তো ইয়াৰ পৰা ওলাই দিওঁ আৰু বেলেগ তেনেকুৱা একো নাই ৰাস্তাত যি পাওঁ ভোক ওলাইছে তো কিবা কিবি খাওঁ ক'ত কি পাওঁ খাওঁ ইয়াতে যিহেতু অনলাইন চনলাইন নচলে কেছো একদম লিমিটেড আছে তো বলক চাই থাকোঁ আমি তাতে খালোঁ খাই লৈ কিনে তাৰমানে একদম গা চা একদম ভাৰী লাগছি তাৰপিছত বহুতখিনি দূৰ আহি গ'লোঁ আমি খাই উঠি কিনে তাৰপিছত ইয়াতে অকণমান সময় ৰখছোঁ আৰু ইয়াৰ বোলে কটিৰ বি উঠছি ইয়াৰ বাইকখনৰ চিটটো চাওঁচোন হায়াবুছা বোলে এখন ইমান টাইট চিট থাকে ন সস্তা হায়াবুছা ন হায়াবুছা চাওঁচোন এনে মানে খাই বৈ উঠি গাঁৱতে একদম পুৰা বিষ গেদেলা লাগি আছে আৰু ইপিনে পিছপিনৰ বিষ উঠছে এইবাৰ আহিব ইয়াৰ মানে কি বুলি কয় এইটো সেয়ে হয় নাই এক্টিভা চাওঁ আৰু হায়াবুছা আৰু এক্টিভা কম্পেয়াৰ কৰবি পথাৰৰ মাজত আছোঁ আমি এতিয়া অকণমান সময় ৰখোঁ ইয়াতে ৰখি কিনে আৰু ঘৰত দেখিয়ে যাওঁ বা কিবা কৰোঁ যি কৰোঁ দেখাম আৰু চ' গাইজ আমি ফাইনেলি ঘৰ আহি পালোঁ আমি মানে মই ঘৰ পালোঁ আৰু বাকী আজিৰ ভিডিঅ'টো এইখিনি আছিল তাৰ পৰা আহিলোঁ গাটো মানে এনেকৈ হেৰি কৰি পেলাই আহি পালোঁ ঘৰ আৰু মানে মোক ঘৰৰ পৰা ফোন আহিছে যে এটা জেগাত যাব লাগে সোনকালে তো সোনকালে আহি গ'লোঁ বেলেগ একো দেখুওৱা নহ'ল আৰু দেখাব লগা সেই নাছিলোঁ চ' কিবা কবি তই বেলেগ নাই ভিডিঅ'টো এণ্ড কৰ বাকী আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু এটা কথা আজি ভিডিঅ'টো কালি পায়ে যাব বাকী এই যে 10 দিন আছে মাজত সেই 10 দিনত মানে ভাল কেইটামান ভিডিঅ' আহিব বুলি আশা কৰিছোঁ আমিও কি হয় নাজানো যদি হয় আপোনালোকে ভিডিঅ' এটা পাব আৰু তাকেই আৰু চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব বাকী আগৰ ভিডিঅ'টোতো অকণমান মৰম দিছে ভাল লাগিছে তাৰ কাৰণে চ' এইটো ভিডিঅ'টো যাতে সেইখিনিয়ে মৰম দিয়ে আৰু চা আমি অলপ চেষ্টাৰ কৰিলে গাড়ী আছে গাড়ীখন যাব আহিছা না যা পাকেনি চেটটো কৰিলে কি হয় প্লাছ আমি চেটটো কৰিলে মানে ভিউটো অকণমান বাঢ়ে তাৰপিছত ৰাতিপুৱা উঠি আমি যেতিয়া ভিউটো প্লাছ ছাবস্ক্ৰাইবাৰটো চাওঁ অ'কে আৰু মানে ভাল লাগে মনটো অকণমান মটিভেট হোৱা টাইপ পাওঁ আৰু মনটো মানে বিৰাট ভাল লাগে আৰু এটা ছাবস্ক্ৰাইব আছে বা 2টা 3টা 10টা ভিউ আছে মই তাৰমানে মনটো বিৰাট শান্তি চ' আজি ভিডিঅ'টো এইখিনি আছিল তো বাকী ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব চ' টিল দেন নেক্সট ভিডিঅ'লৈকে টাটা বাই বাই